হাই ফ্ৰেণ্ডছ, বৰষুণ ধাৰাবাহিকখনৰ আজিৰ খণ্ডটি খুবেই ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে, কিয়নো আজিৰ খণ্ডটিত দেৱযানীয়ে অৰ্ণৱক লগ কৰিব আৰু অৰ্ণৱে যে জামিন নেপালেও দেৱযানীয়ে চেষ্টা কৰাৰ বাবে বহুত সুখী হৈছোঁ বুলি দেৱযানীক ক'ব। কিন্তু দেৱযানীয়ে যে অৰ্ণৱক জেলৰ পৰা উলিয়াব নোৱাৰালৈকে শান্তিৰে থাকিবলৈ নোৱাৰোঁ বুলি ক'ব। আৰু আজি দেখিবলৈ পাব দেৱযানীয়ে অৰ্ণৱৰ অৱস্থাটো দেখি আৰু চাই থাকিব নোৱাৰোঁ বুলি মনতে ভাবি অৰ্ণৱৰ দৰে বিনা দুখত শাস্তি পোৱা সকলোৰে পক্ষত থিয় হৈ ন্যায় দিম বুলি মনতে সংকল্প ল'ব। এতিয়া বাৰু অৱশেষত দেৱযানীয়ে কাৰোৰ পৰা সহায় নোপোৱাত আৰু দেৱযানীয়ে যে জোন উকিল ধৰিলেও ৰিয়াহঁতে তাকেই কিনি ল'ম বুলি পইচাৰ বাহাদুৰি দেখুৱাত অৰ্ণৱক জেলৰ পৰা উলিয়াবলৈ দেৱযানীয়ে নিজেই উকিল পঢ়িবলৈ জোৰ জাৰ চলাব নেকি? গতিকে এই সকলোবোৰ জানিবলৈ চাওক বৰষুণ ধাৰাবাহিকখনৰ আজিৰ সম্পূৰ্ণ খণ্ডটি।